হেল্ল' দোস্ত, কি খবৰ তোমালোকৰ? মোৰ কিন্তু ভাল। তো মই ভাবিলোঁ আজি এটা মিনি ব্লগ লৈ আহোঁ, তো তোমালোককো দেখুৱাওঁ, ময়ো নিজে চাওঁ। তো তোমালোকে এতিয়া ভিডিঅ'টো চোৱা আৰু এনজয় কৰা। লগতে থাকিব আমাৰ লগত আমাৰ বান্দৰী, মানে মোৰ লগত কেমেৰাটো ধৰিব। তো কেমেৰাটো মানে কি জানিছা আৰু। তো ঠিক আছে, মালক ছোৱালী চাই দিওঁ আমি ভিডিঅ'টো, ঠিক আছে? তো ভিডিঅ'টো চাই থাকা, ময়ো চাই যাওঁ। মানে হেৰি, মই কৰি যাওঁ, তোমালোকে চাই যোৱা, এনজয় কৰা, ঠিক আছে? মালক ছোৱালী কি কৰি আছা? কি কৰি আছা তুমি? এইডোখৰলৈ আহা। তামোল কাটিছা নি? তামোল খাব লাগে। তো মই আজি ভাবিলোঁ ভিডিঅ'টো এনেকুৱা, মানে তো চাচি পুলি থুনা বুঢ়াৰ কথা কৈছে, তো মই সেইটোকে ভাবিলোঁ। এখন কোৰখন মুখৰ আগত থৈছোঁ, মই এইডোখৰত, তাৰপৰা মালক ছোৱালী ল'লেই কোৰ, আৰু এইডোখৰতে ভৰাম বুলি ভাবিছোঁ থুনা। তো পিছতে কেনেকুৱা হয় নাজানো, এডোখৰতে ভৰাম আৰু মানে 300মান ভৰাই দিম বুলি ভাবিছোঁ। তেতিয়া মাৰক ছোৱালী 3 বছৰমানৰ পিছত মালটো আহে নেকি। আৰু এতিয়া গৈ আছোঁ, কোৰখন লৈ লওঁ। তো এইটো ধৰা, তেনেকৈ নেদেখায়, তেনেকৈ নহয়, এইটো নতুন মানুহ য়েছ নাবা, এনেকৈ ঠিক আছে, ভালকৈ ধৰাকৈ যোৱা। আমাৰ কাম হৈছে, মানে হাতী টুনা ভৰাবলৈ আৰম্ভ কৰিছোঁ আৰু ইমানটো পাৰোঁ আৰু লাহে লাহে ভৰাব লাগিব ন। হয় নাই, লাহে লাহে ভৰাব লাগিব। হেৰি সেয়া মানে আমাৰ মা আহিছে, মোক পইচা পালে দিব নাই হাতী টুনা? আমাক লাগি আছে। মোৰ পাছতে আমাৰ এই বাইদেউ লাগি গ'ল, মই আধা আধি কৰিলোঁগৈ আৰু, হয় নাই? লাগি গৈছে পূৰা, এই কামত ব্যস্ত। দেখিছে, মানে কৈছে মই নিজে কৈছোঁ বুলি ক'ব নালাগে বোলে, মানে তেওঁ কৈছোঁ বুলি কৰিব লাগে নেকি? তুমি কৈছোঁ বুলি ক'ব লাগে নেকি? আচ্ছা, ঠিক আছে, কৰা পূৰা খাটং মাৰিছে। প্ৰথম মানে ছবিয়াই লৈছোঁ, কাৰণটো হ'ল তলৰ মাটিটোত যেতিয়া পানীটো দি দিব লাগিব, পানীটো দিয়াৰ লগালগ মানে কি, যদি এইটো মোক ক'ব লাগে নেক্সট ভিডিঅ'টোত কৈ আছে, এইটোত নকওঁ। পূৰা কাম কৰা, আজিতো অকল এনজয় কৰক, হ'ল নাই? আহা